Hello guys, welcome to my YouTube channel Binod 99 Vlog. Hey guys, আমি যাই আছো বৰ্তমান দামপুৰ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো বঢ়িয়াকৈ। এতিয়া আমি মোৰ লগৰ এটাক ল'ব আহিছিলোঁ, মানে লগৰটোৰ ঘৰলৈ এই কংকনক তাৰপিছত ইয়াক ল'লোঁ। এতিয়া যাই আছোঁ আমি আহি এতিয়া শিঙিমাৰী চক পালোঁ। এইটো শিঙিমাৰী চক, এইটো শিঙিমাৰী চক হয়। আৰু এতিয়া আমি যাই আছোঁ দামপুৰ। আপোনালোকে এইখিনিৰ পৰা ভিউটো চাওক, বম চালিয়া হয়। এইখিনিৰ পৰা মজা ভিউ। আৰু এইফালে পাহাৰ। হে গাইছ, আমি ফাইনেলি আহি দামপুৰ পালোঁ আৰু এইখন দামপুৰৰ পাহাৰ এইখন। আৰু এইফালে মোৰ লগৰ এইটো নিতুল, এইটো কংকন, আৰু এইফালে তন্ময় ব্লগ বনাই আছে। আৰু এইফালে তন্ময় আমাৰ গাড়ী। আৰু এতিয়া কেমেৰা ওলাম, আমি এতিয়া ফটোশ্বুট কৰিম। কংকন, জেগাটো আহি কেনেকুৱা লাগিছে? মজা। আমি আমাৰ আগতো আহিছোঁ ইয়াত ফটোশ্বুট কৰিব কাৰণে, মানে ভিডিঅ' বনোৱা নাছিলোঁ, আজি বনালোঁ ফাইনেলি। আৰু ভিউটো চাওক আপোনালোকে, বম চালিয়া। আৰু এতিয়া ফাইনেলি মোৰ ফটোশ্বুট হ'ব আৰু আপোনালোকে চাই থাকিব, মজা। আমি পাহাৰখনলৈ যাব চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আৰু পাহাৰখন চাওক আপোনালোকে, এইখন এইটো ৰাস্তাটোৰে ওপৰত উঠিব পাৰি। আৰু আমাৰ ফটোশ্বুট আৰম্ভ হ'ল। আমাৰ কেমেৰামেন সদায় আমাৰ নিতুলে থাকে, ই অলপ ভাল ফটোশ্বুট কৰে। আৰু ফটো দেবিটো এই ব্লগ কৰি ফটোশ্বুট কৰিছে, মজা। মই বাৰু ফটো উঠা নাই বৰ্তমানলৈকে, এতিয়া উঠিম আৰু। ফাৰ্ষ্টতে ফটোশ্বুট তন্ময় হ'ব নে মোৰ হ'ব? মোৰে হ'ব নে অকণ? অকণ মোবাইলটো ধৰ। হাই কৰি দে। মোৰ মোবাইলটো অলপ টাইম এতিয়া কংকনে ধৰিছে, আৰু এতিয়া অলপ টাইম মোৰ মোবাইলৰ পৰা অলপ কংকনে ব্লগিং কৰিব। ইফালে ফটোশ্বুট চলি আছে। তো গাইছ, এতিয়া চব ফটোশ্বুট চলি আছে। ইফালে কেমেৰামেন আছে। ইফালে বিনোদ, চব ফটোশ্বুট চলি আছে। ইফালে ব্লগিং কৰি আছে। ফটো গোটেই ক'লা আহিব মোৰ হাতে, কিছু চাইডে ৰ'দ পৰি আছে। খুব ধুনীয়া ভিউটো চাই লওক। মই কোৱা নাই, এইটো ভাল। মানে লোকেশ্যনটো ভালে, কিন্তু মানে ইয়াত অলপ ৰ'দ পৰি আছে কাৰণে মানে ফটোগিলা ইমান ভাল ক্লিয়াৰ অহা নাই। মানে অলপ ভাল চেহৰা জেগাত যাম, তাৰপিছত আমি ভাল ফটোশ্বুট কৰিম। মানে ওপৰৰ দিগে যাওঁ নেকি, পাহাৰৰ ওপৰৰ দিগে তাকে। আৰু ৰাস্তাটো যে ইমান টাৰ্ণিং হয়, মানে ঠাইতে টাৰ্ণিং, চিলেম টাইপ। শিঙিমাৰী চকৰ পৰা অলপ আহিলে, মানে এটা 1 কিলোমিটাৰমান আহিলে এটা ৰাস্তা পায়, মানে টাৰ্ণিং এটা ল'লে। আৰু সেইপিনে ভিতৰত আহিলে মানে 2 কিলোমিটাৰমান আহিলে দামপুৰ। মই আপোনালোকৰ লোকেশ্যনটো দি দিম বাৰু, চাই থাকিব, মজা। হে গাইছ, আমি মানে সেইটো লোকেশ্যনটো ইমান এটা ভাল নহয়, ফটো ক'লা আহি আছে, ৰ'দ পৰি আছে, সেইটো কাৰণে আমি বেলেগ এটা লোকেশ্যনত আহিলোঁ।
ইফালে আহিয়ে আমাৰ ফটোশ্বুট ষ্টাৰ্ট হৈ গৈছে। ইফালে নিতুলে শ্বুট কৰি আছে, ইফালে চব ইফালে মডেল আছে। খুব ধুনীয়া ফটোশ্বুট, খুব ধুনীয়া ফটোশ্বুট চলি আছে ইফালে। আৰু ইফালে ভিউটো চাওঁ, ভিউটো চাওঁ। এই নহয়, এইটো লবৰখন গুচি যায়, টাইট দি থাকিলে লবৰে আহিছে। ফুল কি কৰিব এইটো কোনোবা দিনা। এইফালে ফটো চাওক। গাইছ, আমি আকৌ তাৰ পৰা আহিলোঁ। এতিয়া আকৌ এটা বেলেগ লোকেশ্যন আহিলোঁ, মানে সেইটো ৰাস্তাৰ পৰা অলপ আগত আহিব লাগে, ভাল এটা লোকেশ্যন পায়। তাকে এই পাহাৰ আৰু মজা। এতিয়া ফটোশ্বুট আৰম্ভ, মানে সেই জেগাটো ইমান ঠিক নহয়, মানে অলপ ৰ'দ পৰে, মানে ফটোবিলাক ভাল নাহে তাৰ কাৰণে। আৰু এইফালে আমাৰ ফটোশ্বুট, ফটোশ্বুট ইমান ক'ব নালাগে, ভালকৈ ফটো উঠো। ভিউটো মজা লাগে। আৰু এতিয়া ফাৰ্ষ্টতে নিতুলৰ ফটোশ্বুট, তাৰপিছত মোৰ। আৰু মোৰ ইনষ্টাগ্ৰামত আপোনালোকে চাব, বিনোদ99 বুলি আছে, তাতে মোৰ চালি আছিলে ফটো প'ষ্ট কৰিম আজি। এই মজা ভিউটো চাই আপোনালোকে গম পাইছে চাগে কেনেকুৱা ফটো হ'ব। গাইছ, আমি দুটামান লোকেশ্যনত আহিলোঁ, মানে এইটো গোটাই বেয়া ফটো হোৱা নাই বাৰু, ভালে হৈছে। মানে এতিয়া আকৌ বেলেগ জেগাত যাম। তন্ময় গাড়ী চলাব, আহোঁতে মই চলালোঁ তন্ময়, আৰু এতিয়া মই গাড়ী উঠিম আৰু আপোনালোকৰ ভিউটো দেখাম আৰু চাই যাওক দল। আৰু মই কেমেৰাৰ বেগ চেগ লৈ লৈছোঁ। এই পাহাৰ, ৰাস্তাৰ টাৰ্ণিং চাওক আপোনালোকে, কি চালে টাৰ্ণিং, ঠাই ভিউটো বহুত চালিয়া লাগে। আপোনালোকেও দামপুৰ আহিব, মজা লাগে। আৰু এইখানে দামপুৰা পাহাৰ। আপোনালোকো দামপুৰ আহিব, দামপুৰ আহি বহুত ভাল লাগে। মানে বেলেগ ভাল নালাগিলেও মানে ৰাস্তাটো ভিউটো ভাল লাগে, আৰু এই পাহাৰৰ ভিউটো ভাল লাগে। বাঘ ভালুক ওলাই ওলাই, বাঘে খাব চাবি, বেছিকৈ আগতে আহি তন্ময়কে খাব। তন্ময় সেইকাৰণে হেলমেট পিন্ধি লৈছোঁ। তন্ময় বাঘৰ সৈতে হেলমেট পিন্ধিছা নেকি? গাইছ, আমি ফাইনেলি এতিয়া মানে ভাল লোকেশ্যন আহি পালোঁ। মানে এতিয়া আমাৰ ফটো ভাল হ'ব, মানে তেতিয়াৰ পৰা মানে ফটোবিলাক মানে ভাল, মানে ক্লিয়াৰ অহা নাছিল, মানে অলপ ৰ'দৰ কাৰণে অলপ প্ৰব্লেম দি আছিল। আৰু এতিয়া অলপ চেহা জেগাত আহি গ'লোঁ, মানে অলপ গাছৰ তলত, আৰু এতিয়া চালিয়া ফটোশ্বুট হ'ব। আপোনালোকে মোৰ ফটোবিলাক এতিয়া চাব মজাকৈ, ব্লগতো দেখা পাব আৰু বেছিকৈ ইনষ্টাগ্ৰামত দেখা পাব। গাইছ, এইফালে আৰু ইটাৰ ভাটা এইবিলাক
এই গাইছ ফাইনেলি আমাৰ ফটোশ্বুট হৈ গ'ল আৰু আজি ব্লগটো এইখিনিয়ে আছিল আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ চেনেলত নতুনকৈ আপোনাৰ ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই